Friends, welcome to my YouTube channel Jayanto Fitness and Vlogs. আজি আমি যাম এটা ৰাইড কৰিব, সাইকেল ৰাইড কৰিব যাম আমি পুৱামক্কালৈ হাজৰ। গতিকে বলক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান যাই আছো ৰাস্তাত হালগাঁও বুলি কয় এইখিনি জেগা, আৰু জয় ভাইহঁত আগত আছে, মোক এৰি গৈছে। বলক বলক সিহঁতক লগ ধৰি লওঁ। এয়া আমাৰ লগত আজি মোৰ লগত যাব ওলাইছে জয় ভাই আৰু বিশ্ব ভাই। হাই কৈ দিয়া তো বলক আৰু আমাৰ লগত যাব আজি কেদাৰ ভাই। কেনে লাগিছে কৈ দিয়া কেনে? দেৰি হ'ল তো ফটাফট যাওঁ। বন্ধুসকল, আমি বৰ্তমান আহি পালোঁ খেত্ৰীয়াৰ দিয়া। ইয়াৰে ৰাস্তাবোৰ চাওকচোন কিমান চাফ চিকুণ হয়, আৰু কাষত নদী আছে আৰু ঘাঁহনি আছে ছাইডত। আমি যাই আছোঁ ৰাস্তাৰ মাজে মাজে, আৰু কি ধুনীয়া মলয়া বতাহ। ইয়াৰ মাজতে আমি যাই আছোঁ তীব্ৰ গতিত, পূৰা চাইকেল মাৰি মাৰি। আমাৰ লগত যাই আছে আপোনালোকৰ। আৰু মাজে মাজে আহিলোঁ, আৰু মেইন ৰাস্তাত মানে বহুত ৰ'দ আছে, চাইকেল লৈ যাওঁতে প্ৰব্লেম হয়। সেইকাৰণে মেইন ৰাস্তাৰে নাহি আৰু খেতিৰ মাজে মাজে আহিছোঁ। আপোনালোকে খেতি চাওক, এয়া এতিয়া বিভিন্ন ধৰণৰ খেতি, জিকা নেচেৰা বহুতো ধৰণৰ খেতি আছে, ভেন্দি। আৰু পিছত আহি আছে আমাৰ কেদাৰ ভাই, আৰু পামে এতিয়া বেছি টাইম নাই। আৰু মানে আমি বৰ্তমান আহি পাই গ'লোঁ হাজো পাখা মেলা, আৰু আমি 10 মিনিট পিছতে আজি পাই আছোঁ পুৱামক্কা পাবলৈ, আৰু বেছি বাকী নাই। গতিকে বলক আৰু এই 10 মিনিট টাইম ভিডিঅ' যাতে আৰম্ভ কৰিম পুৱামক্কাৰ মেইন গেটত। বলক বন্ধুসকল, ইয়াতে উঠাই দিব লাগিব ওপৰত, এই পাহাৰৰ ওপৰে ওপৰে চাইকেল লৈ একদম ওপৰত পোৱা যাব পুৱামক্কা। গতিকে বলক, আৰু ইয়াতে চাইকেল উঠাব নোৱাৰিমেই কিজানি, খোজকাঢ়ি যাব লাগিব। ইয়াত দেখিছে আপোনালোকে কেনে পাহাৰৰ মাজত একা বেকা ৰাস্তা। চাওক আপোনালোকে, ইয়াত আহিলে শ্বিলং অহা যেন পায়, আৰু বহু দূৰ বাট যাবই আছে। গতিকে এতিয়া একদম দেহাৰ এনাৰ্জি নোহোৱা হৈ গৈছে একেবাৰে। বলক, আগলৈ বহুত দেৰি আছে, আৰু এতিয়া অলপ দৌৰিলোঁ। গতিকে এনাৰ্জিটো আৰু কমি গৈছে লাহে লাহে। পানী খাবলৈ পোৱা নাই ক'তো, লাহে আছোঁ। ৰাস্তা চাওক না আপোনালোকে কেনে, ইয়াৰ পৰা পৰিলেতো হাত দিও বিচাৰি নাপাব কাৰো। চাওক আপোনালোকে এনে ভয়ানক পৰিৱেশ। দেখিছে আপোনালোকে, দাউৰি দাউৰি উঠি আছোঁ এনে ওখ জেগা, দৌৰি দৌৰি উঠি আছোঁ। বলক, হাইতে দৌৰি আছে। সেইফালে জয়প্ৰকাশে আহিবই পৰা নাই, ইয়াৰ বোলে বমি হৈছে একবাৰ, আহিবই পৰা নাই, গেষ্ট্ৰিক উঠিছে। পুৱা বুলি আকৌ খাই অহা নাই। মোৰো বমি হৈছে বন্ধুসকল, যদিও ভিডিঅ'টো বনাই আছোঁ আৰু শেষলৈকে। বলক বলক, আৰু বেছি দূৰ নাই, বলক। ये कोबरा कमांडो की ट्रेनिंग चल रहा है। साइकिल लेके पुवामक्का के ऊपर में दौड़ रहा है बंदा। देखिए इतना खतरनाक कमांडो है। ৰাইজ চাওক, মই ক'ত আছোঁ, পাহাৰৰ ভিউ চাওক। এয়া মই ক'ত আছোঁ চাওক আপোনালোকে। ৰ'ব, বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ পাহাৰৰ বিশাল সৌন্দৰ্য। এই প্ৰকৃতিৰ মাজত থাকি আজি খুবেই ভাল লাগিছে, আৰু আপোনালোককো দেখুৱাওঁ। চাওক, ইয়াৰ পৰা গোটেই সৌন্দৰ্য দেখা পায়, আৰু ওপৰলৈ যাবই আছে। আৰু বলক তেন্তে ওপৰলৈ যাওঁ, আৰু বেছি পলম নকৰি ওপৰত কি কি আছে তাকো দেখুৱাই দিওঁ। বলক। ৰাস্তা চাওকচোন, কি ডেঞ্জাৰ ৰাস্তা। ৰাস্তা চাওক, ভয়ে লাগে। এনেকৈ ওপৰত উঠিম, লাহে লাহে উঠি আছোঁ, তাকে ভাবি চিন্তা কৰি। তো বলক, আৰু বেছি বাকী নাই, আৰু আছে 1 কিলোমিটাৰ মাত্ৰ। ফাইনেলি আমি আহি পাই গ'লোঁ পুৱামক্কা।
আপোনালোকে চাওক গতিকে আগলৈ দেখুৱাই দিব আপোনালোকক বেক কেমেৰা কৰি কি সুন্দৰ পৰিৱেশ ইয়াৰ চাওক ইয়াতে কিন্তু ভিতৰত সোমাব পাৰি বুলি ভাবিছিলোঁ ঘৰতে ভাবি আছোঁ বোলে ভিতৰত সোমাম কিন্তু ইফালে আমাৰ কৰোণাৰ কাৰণে বন্ধ আছে এয়া চাওক আপোনালোকে বন্ধ আছে গতিকে সোমাব নোৱাৰিলোঁ বাহিৰৰ পৰাই আপোনালোকক ভিডিঅ'ত দেখুৱাব লগা হৈছে এয়া চাওক আপোনালোকে কি মধুৰ দৃশ্য কি পৰিৱেশ ইয়াৰে নিৰল পৰিৱেশ এয়া জয় ভাই আছে মোবাইল টিভি আৰু ল'ৰা ছোৱালীবোৰে ইয়াত খেলি আছে আমি ইয়াত বেছি পলম কৰিব নোৱাৰিম গতিকে আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটি প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যনৰ যোগেদি ফাৰ্ষ্টতে পাই যায়